তো হেল্ল' গাইজ, মোৰ নাম পৰাগজ্যোতি দত্ত আৰু আপোনালোকে চাই আছে পিজেডি ব্লগছ। তো আজি এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। তো আজি মানে এইটো ভিডিঅ' মই এইটো যোনটো টপিক হয়, এই টপিকটোৰ ওপৰত মই অলৰেডি মোৰ যোনটো মেইন চেনেল হয় সেইটো চেনেলত অলৰেডি ভিডিঅ' আপলোড কৰিলোঁ, কিন্তু ভাবিলোঁ এইটো চেনেলটো এইটো ভিডিঅ'টো এটা বনাই দিওঁ বুলি ভাবিলোঁ। কাৰণ যোনটো গুগল এডচেন্সৰ পিন হয়, পিন কোডটো মানে মোৰ যোনটো মেইন একাউণ্ট হয়, মেইন একাউণ্টটোত আহিলে আৰু ভাবিলোঁ কি এইটো চেনেলত অলপ ভালদৰে বুজাই দিওঁ কেনেকৈ কি কৰিব লাগে, কিদৰে কেনেকৈ আহে সেই পিন কোডটো। মানে কেনেদৰে আহে মানে আপোনালোকে যেতিয়া ইউটিউব চেনেল এটা খোলে, ইউটিউব চেনেলটোত যেতিয়া আপোনালোকৰ 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হয় আৰু 4000 ৱাচ টাইম যেতিয়া কমপ্লিট হয়, লগত 1K ছাবস্ক্ৰাইবাৰ আৰু লগত 4000 ৱাচ টাইম যেতিয়া কমপ্লিট হয় তেতিয়া আপোনালোকৰ যোনটো ইউটিউব চেনেল হয়, ইউটিউব চেনেলটো তেতিয়া আপোনালোকৰ মনিটাইজ হয়। আৰু মনিটাইজ হোৱাৰ পিছত যেতিয়া আপোনালোকৰ ইউটিউব চেনেলত যেতিয়া মানে $10 কমপ্লিট হ'ব, মানে ভিডিঅ'ত এড অহাৰ পিছত যোনবোৰ $1, $2কৈ পায়, তাৰপিছত তেতিয়া যেতিয়া আপোনালোকৰ মানে $10 যেতিয়া কমপ্লিট হ'ব, তেতিয়াহ'লে মানে আপোনালোকৰ এখন ইউটিউবৰ ফালৰ পৰা ফৰ্ম পূৰাবলৈ আহে আৰু তাত দিব লাগে আপোনালোকৰ গাঁও, পোষ্ট অফিচ, জিলা আৰু যোনখন ষ্টেট হয় সব দিব লাগে। তেনেকৈ এখন ফৰ্ম পূৰাবলৈ আহে আৰু সেই ফৰ্মখন পূৰাই পিনি যেতিয়া হৈ যায়, ছাবমিট যেতিয়া কৰি দিয়া হয়, তেতিয়া মানে আপোনালোকৰ যোনটো মানে পোষ্ট অফিচ হয়, পোষ্ট অফিচত এটা গুগলৰ ফালৰ পৰা এটা পিন কোড আহে। আৰু মই আপোনালোকক দেখাই দিছোঁ কেনেকুৱা টাইপত আহিব। এইটো টাইপত আহিব, যোনটো গুগল এডচেন্স দেখিছে চাগে আপোনালোকে, এনেকুৱা টাইপত এখন চিঠি আহিব। মানে সেই ফৰ্মখন ফিল আপ কৰাৰ পিছত গুগল এডচেন্সৰ যোনখন ফৰ্ম হয়, ফিল আপ কৰাৰ পিছত আপোনালোকক এনেকুৱা এখন চিঠি আহিব গুগল এডচেন্সৰ ফালৰ পৰা। তো সেই চিঠিখনত মানে আপোনালোকে ৰ'ব মই দেখাই দিছোঁ। এই চিঠিখনত মানে আপোনালোকৰ এই চিঠিখনৰ ভিতৰত আপোনালোকে এনেদৰে এটা পিন কোড পাব, 6 ডিজিটৰ এটা পিন কোড পাব। দেখিছে চাগে 6 ডিজিটৰ এইটো পিন কোডটো, এনেকৈ আপোনালোকে এটা 6 ডিজিটৰ পিন কোড পাব। আৰু মই দেখাই দিছোঁ, মই ফাৰ্ষ্টতে কৈছিলোঁ যে গাঁও চাওৰ নাম দিব লাগে, গাঁও, জিলা চব। মোৰ নামটো দেখিছে পৰাগজ্যোতি দত্ত আছে, কেমেৰাত উল্টাকৈ দেখিছে আছাম, নৰ্থ লখিমপুৰ তেনেকৈ দিয়া আছে, ভিলেজ চমুৱা গাঁও, পোষ্ট অফিচ ঘাৰমৰা, তেনেকৈ সকলো দিয়া আছে। সেই ফৰ্মখনতে পোৱাব লাগে, যোনখন গুগল এডচেন্সৰ যোনখন ফৰ্ম হয়। মই কৈছিলোঁ 1K ছাবস্ক্ৰাইবাৰ আৰু লগত 4000 ৱাচ টাইম যেতিয়া কমপ্লিট হয়, তেতিয়া মানে সেই ফৰ্মখন পূৰাব লাগে। আৰু সেই ফৰ্মখন হোৱাৰ পিছতে আপোনালোকৰ এমাহ বা ডেৰ মাহৰ ভিতৰত এই যোনটো মই এতিয়া দেখালোঁ তেনেকুৱা টাইপত এখন চিঠি আহিব। আৰু সেই চিঠিখনতে এটা পিন কোড থাকিব, 6 ডিজিটৰ এটা পিন কোড থাকিব। আৰু সেই 6 ডিজিটৰ যোনটো পিন কোড হয়, সেই পিন কোডটো আপোনালোকে যেতিয়া গুগল এডচেন্সত যেতিয়া ভেৰিফাই কৰিব, তেতিয়া আপোনালোকে যোনটো ইউটিউবত বেংক একাউণ্ট এড কৰিব পাৰিব। তো কেনেকৈ কিদৰে এড কৰিব লাগে মই দেখাই দিম অলপ পাছত। তাৰ আগতে মই দেখাই থৈছোঁ, মানে মোক বহুতে সুধি আছিলে মই ভিডিঅ' ক'ত বনাওঁ, ভ্লগৰ ভিডিঅ' ক'ত বনাওঁ। তো আপোনালোকক দেখাই দিছোঁ। মানে মই এইটো আমাৰ ঘৰ নহয়, মানে বৌহঁতৰ ঘৰ হয়। আমাৰ বৌ মানে বৰমাহঁতৰ ঘৰ হয়, বৰমাহঁতৰ ঘৰৰ ওপৰত বনাইছোঁ। এইটো যোনটো হয় চটৰ ওপৰত বনাইছোঁ, এইটো পানী টেংকি দেখিছে চাগে। আৰু ইয়াতে বনাওঁহি মই যোনবোৰ ভ্লগ হয়, ভ্লগৰ ভিডিঅ'বোৰ মই ইয়াতে বনাওঁ প্ৰায়। তো আপোনালোকক আমাৰ যোনটো ঘৰ হয় ঘৰটো দেখাম। আপোনালোকে চাগে জানেই, সেই যোনটো মই গেম ক'ত খেলোঁ সেইবোৰ দেখাম বুলি কৈয়ে থৈছোঁ আপোনালোকক। কিন্তু সেইখিনি 10K মান ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ লওক, তেতিয়া দেখাম। কাৰণ সেইটো চেনেলৰ পৰাও মোক বহুতে কৈ আছে যে তেনেকুৱা টাইপৰ এটা ভ্লগ বনাবলৈ, কিন্তু বনাম সেইটো ভ্লগ অলপ কেইদিনমানৰ পিছত বনাম, যিহেতু সিটো চেনেলৰ লগতো জড়িত আছে। কাৰণ গেমিং চেনেল হয় মোৰ সিটো, আৰু তাৰো বহুত ছাবস্ক্ৰাইবাৰ কৈ আছে যে গেম খেলা জেগাটো দেখাবলৈ কৈ আছিলে, আমাৰ ঘৰটো দেখাব কৈ আছিলে। তো এইটো চেনেলত যেতিয়া 10K ছাবস্ক্ৰাইবাৰ মান কমপ্লিট হ'ব, তেতিয়া মই তেনেকুৱা এটা ভ্লগ বনাই আপলোড কৰি দিম। তো আপোনালোকক মই এতিয়া দেখাই দিছোঁ, মানে কেনেকৈ কি কৰি সেই যোনটো বেংক একাউণ্টটো কেনেদৰে এড কৰিব লাগে, এই পিন কোডটো মাৰিটো মই আপোনালোকক দেখাই দিছোঁ। তো আপোনালোকক যোনখন মোবাইল স্ক্ৰীণ হয়, মোবাইল স্ক্ৰীণখনলৈ লৈ যাওঁ এতিয়া। পিন কোডটো ভেৰিফাই কৰিবৰ বাবে তোমালোকৰ ফাৰ্ষ্টতে যোনটো মানে ক্ৰ'ম ব্ৰাউজাৰ থাকে মোবাইলত, ক্ৰ'ম ব্ৰাউজাৰটো অন কৰিব লাগিব। আৰু অন কৰাৰ পিছত তোমালোকে ইয়াত চাৰ্চ কৰিব লাগিব, গুগল এডচেন্স বুলি চাৰ্চ কৰিব লাগিব। তোমালোকৰ যদি গুগল এডচেন্সৰ একাউণ্ট যদি বনোৱা নাই, তেনেহ'লে ফাৰ্ষ্টতে বনাই ল'ব লাগিব। কিন্তু মোৰ বনাই থোৱা আছে, মই চাৰ্চ কৰিলোঁ, তোমালোকে দেখিছা। তাৰপিছতে ইয়াত যোনটো ডেস্কটপ ছাইট বুলি যোনটো অপশ্যন আছে, সেইটো কৰি ল'ব লাগিব, মানে অন কৰি ল'ব লাগিব। তাৰপিছতে ইয়াত দেখিছা গুগল এডচেন্স বুলি এটা অপশ্যন আহিছে, তাত ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকে মানে ক্লিক কৰাৰ পিছত, মানে মোৰ নেটটো অলপ শ্ল', সেইকাৰণে শ্ল' হৈছে। তোমালোকে অলপ পাছত দেখা পাবা এখন ফৰ্ম টাইপত খোল খাই যাব, তোমালোকে এতিয়া দেখিবা। মোৰ এতিয়া এইটো পেজ অ'পেন হৈ গ'ল। মই এতিয়া তোমালোকক দেখাই দিম মোৰ ভাগৰ যোনটো এড্ৰেছ হয়, এড্ৰেছটো কেনেকৈ ভেৰিফাই কৰিম। আৰু তোমালোকক যোনটো পিন কোড দেখাইছিলোঁ, এই পিন কোডটো এতিয়া মাৰি পিনিয়ে মই যোনটো মোৰ এড্ৰেছ হয়, এড্ৰেছটো ভেৰিফাইড কৰিম। তোমালোকে চাগে দেখিছা এণ্টাৰ ইয়'ৰ পিন,
ইয়াত তোমালোকে যোনটো পিন কোড হয় পিন কোডটো মাৰি দিব লাগিব যোনটো 6 ডিজিটৰ পিন কোড আহিছিলে পোষ্ট অফিচৰ যোগেদি সেই পিন কোডটো ইয়াত মাৰি পিনি তলত যোনটো সাবমিট হয় সাবমিটৰ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে তোমালোকে ইয়াত দেখিছা ইউৰ বিলিং এড্ৰেছ হেজ বিন ভেৰিফাইড মোৰ যোনটো এড্ৰেছ হয় এড্ৰেছটো ভেৰিফাইড হৈ গ'ল তাৰপিছত তোমালোকে লেফ্ট সাইডে যোনটো পেমেন্টৰ অপশ্যন আছে পেমেন্টৰ অপশ্যনটোত ক্লিক কৰিব লাগিব আৰু ক্লিক কৰাৰ পিছত তোমালোকে এনেকুৱা টাইপৰ এটা পেজ খোলা যাব তাৰপিছত তোমালোকে ইয়াত দেখিছা এড পেমেন্ট মেথড ইয়াত ক্লিক কৰাৰ পিছতে যোনটো বেংক হয় বেংক একাউণ্ট তোমালোকে ইউটিউবত এড কৰিব পাৰিবা এড কেনেকৈ কৰিবা এতিয়া তোমালোকে ইয়াত দেখিছা ইয়াৰ যোনটো ফাৰ্ষ্ট অপশ্যন হয় ফাৰ্ষ্ট অপশ্যনটোত তোমালোকে একো দিব নালাগে কোনো ধৰণৰ দিব নালাগে এইটো মানে বেংকৰ ফালৰ পৰা হয় ইয়াত দিব নালাগে তাৰপিছত অপশ্যনটো তোমালোকৰ যোনটো বেংকত যোনটো নাম আছে সেইটো নাম দিব লাগে বেংক একাউণ্ট তোমালোকে যদি নিজৰ নামত খুলিছা তেতিয়াহ'লে তোমালোকৰ নিজৰ নামত দিবা বেলেগৰ নামত খুলিলে বেলেগৰ নামত দিবা তাৰপিছতে ইয়াত তোমালোকে কোনটো বেংকত একাউণ্ট আছে সেইটোত দিবা তাৰপিছতে ইয়াত IFSC কোড যোনটো হয় বেংকৰ পাছবুকত দেখা পাবাই সেইটো দিব লাগে তাৰপিছত দিব লাগে সুইফট কোডটো পাছবুকত নাথাকে এইটো কোডটো যোনটো হয় বেংকৰ মেনেজাৰ নাইবা বেংকত কাম কৰা যোনসকল কৰ্মচাৰী থাকে তেওঁলোকক কাৰোবাক সুধিব লাগিব তেওঁলোকে জানে যোনটো সুইফট কোড হয় তেওঁলোকক সুধি পিনি এইটো গম পোৱা যায় কিন্তু পাছবুকত নাথাকে যোনটো এইটো কোড হয় কোডটো তোমালোকে বেংকত কাম কৰা কাৰোবাক সুধিব লাগিব তেতিয়াহে গম পাবা তাৰপিছত তোমালোকে ইয়াত যোনটো একাউণ্ট হয় একাউণ্ট নাম্বাৰটো দিব লাগিব যোনটো একাউণ্ট নাম্বাৰটো দুবাৰ দিব লাগিব দুবাৰ দিয়াৰ পিছত ইয়াত সাবমিটটো কৰি দিলেই হ'ল ইউটিউবত বেংক একাউণ্ট কেনেদৰে এড কৰিব লাগে মই আপোনালোকক ভালদৰে দেখাব পাৰিলোঁ নে নাই নাজানো সেইবুলিও মই যিমানটো হয় বুজাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ মই নাজানো আপোনালোকে কিমানখিনি বুজি পালে তো মই ইমান ভালদৰে মানে বুজাই ক'ব নোৱাৰিলোঁ চাগে মোৰ মতে সেইবুলিও যিমানটো পাৰোঁ আপোনালোকক বুজাবলৈ চেষ্টা কৰিলোঁ তো আপোনালোকে যদি আজি এই ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে সকলোৱে এটা লাইক কৰি দিব আৰু ভিডিঅ'টো কেনেকুৱা পালে এটা কমেণ্ট কৰি ক'ব আৰু যদি কোনোবা মোৰ যদি চেনেলত নতুনকৈ আহিছে এতিয়ালৈকে যদি চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তো আৰু এটা নতুন ভিডিঅ' লৈ মই আহি আছোঁ তো আজি এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ